মাৰিবলৈ গৈছিলোঁ ভেকুলী এটাও নাপালোঁ খেপিয়াই ধৰোঁতে কেইডালমান জোকহে পালোঁ সেইকেইডালকে জুইতে পৰিলোঁ নিমখ জলকীয়া দি কি হ'ল গৈছোঁ ওলাইছোঁ দেখা নাই পিটিকা বনালোঁ মই ৰাম অনলাইন যে হৈ আছোঁ গমেই পোৱা নাই নহয় জানে মোৰ ইয়াত মানে নেটৱৰ্কটো সেই লকডাউনৰ আগতেই মাকৰ ঘৰলৈ গ'ল মানুহজনী ঘৰত আপোনাৰ মানুহজন ছটফটাই আছে কেতিয়া আহিব তেনেকুৱা হৈ আছে সেইকাৰণে যে অনলাইন আহিলোঁ এতিয়া মোৰ লাজতে নাকটো একেবাৰে ধুনীয়া নাকটো চেপেটাহে হ'ব যেন পাইছোঁ মই আমি মানে বিয়া এখনলৈ যাম মোৰ মাহী ল'ৰা এটাৰ বিয়া আমাৰ এওঁ মানে একো কাম নিজে নাজানে জানেনে সেইকাৰণে মই অকণমান হেয়াৰ ষ্টাইলটো চেঞ্জ কৰি লৈছোঁ বিয়া বাৰু কথা নহয় জানো অইন কথাটো বেলেগ আৰু নহয় জানো এক মিনিট দেই এওঁক কৈছোঁ মানে কিয় বিচনাতে দেখোন আছে তোমাৰ এই মোৰ কাপোৰযোৰৰ লগত যে বৌয়ে দি পঠাইছিলে এই দাদাৰ পেণ্টটো সেইটোকে পিন্ধা আকৌ এই পূজাতে দিয়া স্পৰ্টিংটো সতি জল্দি কৰা আকৌ আহিলোঁ দেই এই তাৰমানে আমাৰ বিয়া এখন আছে মাহী ল'ৰা এটা বিয়া তালৈকে ওলাইছোঁ মানে মই সিদিনাখন মোবাইল এটা আৰু নতুন কাপোৰ এযোৰ গিফ্ট দিছিলোঁ তাকে পিন্ধি ওলাবলৈ দিছোঁ এওঁৰ আকৌ আপত্তি মই মানে এইবোৰ পিন্ধিছোঁ যে এই সোণৰ চেন পিন্ধিবলৈ কৈছে ঢেৰ দিছে যে গহনা আৰু পিন্ধিব লাগে এওঁক কৈছোঁ এই মানে গহনা চেট কেইবাটাও আছে কিন্তু ভাল নালাগে ন বিয়া চিয়াত এইবোৰ মানে এতিয়া মানে কালি শৰ্মানীকো কৈছিলোঁ মানে মই মানে গহনা চেট এটা লৈছোঁ এনেকুৱা পাৰ্লৰ দেখুৱাব লাগিব সেইকাৰণে ওলালোঁ দেই আহোঁ আকৌ আহি আছোঁ এওঁক মানে কাপোৰকেইটা উলিয়াই দিওঁ উলিয়াই থৈ আহিছোঁ একোৱে বিচাৰি নাপায় তাৰমানে নতুন কাপোৰ লৈছোঁতো এই বিয়া ঘৰত দেখুৱাব নালাগিব সেইকাৰণে মই আহি আছোঁ দেই আকৌ আহি আছোঁ খাৰুযোৰ উলিয়াই দিয়াচোন গডৰেজতে আছে এই মানে ওলাইছোঁ এওঁকো উলিয়াব লাগে যে মই মানে একে আগফাল পালোঁগৈ জানা চিঞৰি থাকে হেৰি নহয় এওঁ কথা এটা আছে মানে নতুন মোবাইল এটা দিছিলোঁ গিফ্ট বেছি নহয় 10,000 টকা ৰেডমি এতিয়া কি হ'ল জানা আগতে মোক চব কামতে সহায় কৰে আজিকালি যে একো কামেই নিদিয়ে এনেকেই থাকে জানে যিহে মোচন মোবাইল চাই একে ক'বই নোৱাৰে হৈ থাকে জানে একো কামেই কৰিবলৈ নিদিওঁ সেইকাৰণে গমেই নাপায় আগতে মাতিলেই যায় আজিকালি নহয় একোৱে গম নাপায় ঠিক আছে আমি বিয়া পা আহোঁগৈ দেই আহি পেলাই মই আপোনাক কৈ আছোঁ কি হ'ল নহয় জানো আকৌ দেৰি হ'ব নহয় সন্ধিয়া লাগিছে আহি লওঁগৈ দেই বাই মাহী আহিলোঁ শৰ্মানী বাইদেউ ভাল ন ভালেই এইডাল মানে মোৰ বম্বেত মানে কাজিন এজন আছে তেওঁ দি পঠাইছিলে এই ফুলিযোৰ নহয় এইবাৰ মানে আমি মানে লকডাউন শেষ হ'লে বম্বেলৈ যোৱা কথা আছে মানে একদম কনফাৰ্ম সেইকাৰণে মানে তেতিয়া ইয়াৰ লগৰখিনি আনিম আৰু এইডাল 5,000 লৈছিলে 5,000 হেৰি ইয়াত বহুত দাম হ'ব যে তাৰ পৰা আনিলোঁ সেইকাৰণে হ'ব আপোনাকো এটা আনি দিম নহয় জানো আনিম একদম নিশ্চয় আনিম দেই এই সোণৰ মানে গহনা বহুত আছে পিন্ধিবলৈ মন নাযায় দিয়কচোন সেইকাৰণে বোলো এডালৈকে পিন্ধোঁ এওঁ কৈছিলে পিন্ধা মোৰ মন নগ'লে ঠিক আছে আমি ভিতৰৰ পৰা আহোঁগৈ ন ৰাতি হ'ব যে এতিয়া আহি লওঁগৈ দেই আহিলোঁগৈ বুজিছে কি ভেৰাইটিজ খানা নকৈছোঁ মোৰ মানে পেটটো বৰ ভাল নহয় সেইকাৰণে খাব নোৱাৰিলোঁ এই মানে প্লেন ভাত মানে এনেকুৱা মানে কি তিনি হেতা দিছে নোৱাৰিলোঁ গোটেইখিনি খাব বুজিছে ব্ৰইলাৰ মাংস 2 পিচ আৰু খাচী 3 পিচ খাইছোঁ আৰু একো খোৱা নাই খাইছিলোঁ অকণমান মিঠাই 2টা খাইছোঁ ইমান নোৱাৰি খাব পেটটো ভাল থকা হ'লে চিন্তাই নকৰোঁ সেইকাৰণে মই এওঁ কৈছিলোঁ নাযাওঁ বুলি এওঁ আকৌ নামানে যে
যাবই লাগিব নিজৰ মানুহৰ ঘৰৰ বিয়া আৰু খাব নোৱাৰিলে এনেইনো প্ৰেজেণ্টডাল দি গৈ কি লাভ আছে হয় নহয় বাৰু নাযাওঁ বুলিয়েই কৈছিলোঁ এও নামানে আৰু সেইকাৰণে মানে অকণমান গ'লোঁ আৰু একেবাৰে দেখা নাই তেওঁহে জানে কোনে জানে এইখিনি মণি যে 500 টকা দি কিনি আনি 5000 বুলি কৈছোঁ অঁ এই নহয় মানে এওঁক কৈছোঁ চাওকচোন বাৰু এইখিনি বাৰু মণি হয় মই 500 টকা দি কিনিছোঁ এনেকুৱা মানে দুডাল হৈছে সেই বুলি আৰু মই আৰু বিয়া ঘৰত বেলেগক ক'ব পাৰোঁ নেকি সেইকাৰণেতো ক'লোঁ মই 5000 লৈছে বুলি বেয়া হৈছে নেকি এইবিলাক ক'বই লাগে ন বিয়া ঘৰত নক'লেনো আৰু বিয়া খাবলৈ যোৱা কিবা থাকে নেকি হয় নহয় ঠিক আছে আকৌ আহিম দেই কাপোৰযোৰ চেঞ্জ কৰি লওঁ গৰম উঠিছে ৰাতিও বহুত হ'ল নহয় ঠিক আছে দেই আকৌ ৰাতি সাঁজ বনাবই লাগিব এওঁ নাখালেও পাৰিব মই অকণমান নাখালে নোৱাৰোঁ জানে এইটো অভ্যাসেই মানে একে আচৰিত সৰুৰ পৰাই খাওঁ আৰু ঘৰৰকেইটা নহয় জানো ঘৰৰকেইটা নিচিনা ক'ত নহ'ব আৰু ন ঠিক আছে আহোঁ গুড নাইট